हेलो फ्रेंड्स नमस्कार मैं धनटुए सकलोके स्वागतम जनाइছো आमार अসমীয়া चेनेल आसामिस জ্ঞানলৈ লগতে आशा আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো প্ৰতিদিনৰ দৰে মই ধনটুয়ে আপোনালোকৰ কাৰণে কেইটামান মজা তথা নতুন হাতৰ লৈ আহিছো লগতে আশা কৰিছো फ्रेंड्स এই হাতৰ কেইটা বহুত বেছি ভাল পাব তেতিয়া হলে পলম নকৰি কেইটা ফালে আগবাঢ়ি যাও আমাৰ আজি 1 নম্বৰ হাতৰটো হ'ব বৰষুণ নিদিলে তলত আৰু বৰষুণ দিলেই ওপৰত উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাবচোন হাতৰটো আকৌ এবাৰ কৰিছো বৰষুণ নিদিলে তলত আৰু বৰষুণ দিলেই ওপৰত ইয়াৰ উত্তৰটো কি হ'ব বাৰু উত্তৰটো হ'ব ছাতি আমাৰ 2 নম্বৰ হাতৰটো হ'ব ভিখাৰী নহয় কিন্তু পইচা খোজে ভেন্টি বেগ ৰাখে ছোৱালী নজুকাই কিন্তু ওচৰত হুৰি মাৰে ইয়াৰ উত্তৰটো কি হ'ব বাৰু হাতটো আকৌ এবাৰ কৈছো ভিখাৰী নহয় কিন্তু পইচা খোজে ভেন্টি বেগ ৰাখে ছোৱালী নজুকাই কিন্তু ওচৰত হুৰি মাৰে ইয়াৰ উত্তৰটো হ'ব বাছৰ কণ্ডাক্টৰ আমাৰ 3 নম্বৰ হাতৰটো হ'ব কোনখন স্কুলত শিক্ষকও থাকে আৰু শিক্ষয়িত্ৰীও থাকে কিন্তু ছাত্ৰ নাথাকে ইয়াৰ উত্তৰটো কি বাৰু হাতৰটো আকৌ এবাৰ কৈছো কোনখন স্কুলত শিক্ষকও থাকে আৰু শিক্ষয়িত্ৰীও থাকে কিন্তু ছাত্ৰ নাথাকে ইয়াৰ উত্তৰটো হ'ব ছোৱালী স্কুলত মানে গাৰ্লছ স্কুল আমাৰ আজি 4 নম্বৰ হাতৰটো হ'ব ও আই খেৰৰ চাই কি বস্তু নখোজাকৈ পায় হাতৰটো আকৌ এবাৰ কৈছো ও আই খেৰৰ চাই কি বস্তু নখোজাকৈ পায় ইয়াৰ উত্তৰটো কমেন্ট কৰি জনাওকচোন আপোনালোকে ইয়াৰ উত্তৰটো হ'ব টোপনি হয় বন্ধু বান্ধৱীসকল টোপনি নখোজাকৈ পায় আমাৰ 5 নম্বৰ হাতৰটো হ'ব এনেকুৱা কি আছে जितु आमी निबिचारिलेও आमार जीवनলৈ আহিয়ে যায় হাতটো আকৌ এবাৰ কৈছো এনেকুৱা কি আছে जितु आमी निबिचारिलेও आमार जीवनলৈ আহিয়ে যায় ইয়াৰ উত্তৰ কি হ'ব বাৰু ইয়াৰ উত্তৰটো হ'ব মৃত্যু হয় বন্ধুসকল মৃত্যু আমি নজনাকৈ আহে 6 নম্বৰ হাতৰটো হ'ব এনেকুৱা কি বস্তু আছে जितुए গোটেই ৰুমটো ভৰাই দিয়ে কিন্তু জেগা অলপো নলয় হাতটো আকৌ এবাৰ কৈছো এনেকুৱা কি বস্তু আছে जितुए গোটেই ৰুমটো ভৰাই দিয়ে কিন্তু জেগা অলপো নলয় ইয়াৰ উত্তৰটো জানেনে বাৰু ইয়াৰ উত্তৰটো হ'ব পোহৰ হয় বন্ধু বান্ধৱীসকল পোহৰে জেগা কেতিয়াও নলয় আমাৰ 7 নম্বৰ হাতৰটো হ'ব অপৰিষ্কাৰজনে পেলায় পৰিষ্কাৰজনে কিন্তু চুচি মাজি জেপত সুমুৱায় এবাৰ কৈছো অপৰিষ্কাৰজনে পেলায় পৰিষ্কাৰজনে কিন্তু চুচি মাজি জেপত সুমায় ইয়াৰ উত্তৰটো হ'ব হেগুন আমাৰ অন্তিম হাতৰটো হ'ব এনেকুৱা কি আছে जितु तेल নোহোৱাকৈও জ্বলে আৰু ভৰি নোহোৱাকৈয়ে চলে আপোনালোকে উত্তৰটো জানেনে বাৰু হাতটো আকৌ এবাৰ কৈছো এনেকুৱা কি আছে जितु তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈয়ে চলে কমেন্ট কৰি জনাওকচোন বাৰু ইয়াৰ উত্তৰটো হ'ব সূৰ্য হয় বন্ধু বান্ধৱীসকল সূৰ্য তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে